হেল্ল' গুড মৰ্ণিং গাইজ আজি ৰাতিপুৱা শুই উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া 8টা বাজিছে মই শুৱাৰ পৰা উঠিছোঁ ইয়াত অকণ দেৰি হৈ উঠা ঘৰত থ'লে সোনকালে উঠা যায় উঠি লৈ লৰালৰিকৈ ৰুমত বিশেষ এটা কাম নাথাকে তথাপিতো যিখন চাকে চাফা কৰি লওঁ আৰু বিশেষকৈ আজি হৈছে উৰুকা সকলোকৈ মাঘৰ বিহু উৰুকাৰ হিয়া ভৰা শুভেচ্ছা থাকিল সকলোতেতো আজি মজাছে খানা খাবই খুব মনটো বেয়া লাগিছে ঘৰলৈ খুবকৈ মনত পৰিছে বিশেষকৈ মাৰ ঘৰখনলৈ বেছি মনত পৰিছে কাৰণ মোৰ মিষ্টাৰ ঘৰত তেনেকৈ উৰুকাৰ খানা নাখায় আৰু তাত মানুহো কম দেউতাই মায়ে অকলে থাকে তেওঁলোকৰ তাত ইমানটা তেনেকুৱা একো নহয় কিন্তু মোৰ মাৰ ঘৰত বহুত বেছি ফূৰ্তি হয় তো মাৰ ঘৰলৈ বেছিকৈ মনত পৰিছে প্ৰথমবাৰ বিহুত এনেকৈ নিজৰ মানুহৰ পৰা আঁতৰি আছোঁ সেইটো চবতকৈ বেছি দুখৰ কথা বহুত মনত পৰিছে যাবও নোৱাৰিলোঁ এইবাৰ ৰুমত আৰু অকলে অকলে ভালো নালাগে বিশেষকৈ উৰুকা দিনটোত মানে লগৰ মানুহ মানে ঘৰৰ মানুহখিনিৰ লগত খোৱাৰ মানে আমেজটো বহুতেই বেলেগ তো খুব মনত পৰিছে আৰু প্ৰথম আৰু মই বিয়াৰ আগত হওক বা বিয়াৰ পাছত হওক মই মোৰ নিজৰ মাৰ ঘৰতেই মই মানে উৰুকাৰ খানাটো খাওঁ মোৰ ঘৰ আৰু মোৰ মিষ্টাৰৰ ঘৰ বেছি দূৰ নহয় 15 মিনিটমানৰ ৰাস্তা গাড়ীত গ'লে আৰু তো মানে ৰাতিপুৱা বিহুদিনাখন ৰাতিপুৱাই আকৌ মই আহি যাওঁ মোৰ মিষ্টাৰ ঘৰলৈ তো মানে ইমান বেছি মনত পৰিছে নহয় তো কিন্তু কি কৰিব চাকৰি কথা অসুবিধা ছুটি মানে ছানডে আৰু মানডে কালিৰ দিনটোৱে ছুটি পাইছে চ' দুলীয়াজানৰ পৰা যাওঁতে আহোঁতেই দুৰাতি লগা নিচিনা তো মানে সেইটো কাৰণে যাবলৈ অকল অসুবিধা হ'ল যাম আমি এইটো মাহৰ লাষ্টত যাম গাঁৱত মানে অধিৱেশন আছে নামঘৰত তো অকণমান সেইটো কাৰণেই যাম আৰু ভাবিছোঁ একেটা সেইটোৱে হ'ব কাৰণ আমাৰ তাত যিহেতু উৰুকাৰ খানা তেনেকৈ নাখায় আৰু মানে তেনেকুৱা একো নাই বিহু বুলি স্পেচিয়েল একো নহয় তো চ' ভাবিলোঁ একেবাৰে সেইটোতে যাম ল'ৰাটোও খুব ভাল পায় নামঘৰৰ কিবা এটা হ'লে খুব ভাল পায় আৰু মানুহজনো খুব নামঘৰৰ লগত জড়িত বহুত তেনেকুৱা মানে নামঘৰৰ কিছুমান বস্তু কৰি খুব ভাল পায় তেওঁ জানেও তেনেকৈ কৰে চ' ভাবিলোঁ সেইটো মিলাই যাম আমি চ' ব'লকচোন আজি মাঘৰ বিহু উৰুকা বুলি ৰুমত আমি তিনিজনেই খানা খাম মই তিনিজনৰ কি কৰোঁ দিনটো চাওঁ খানাত কি খাম কেনেকৈ কি কৰিম আহকচোন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাম বন কৰি আজৰি হৈ গ'লোঁ ফ্ৰেছ হৈ গ'লোঁ কিন্তু চাহ তাহ একো খোৱা নাই কাৰণ মোৰ ল'ৰাটো এতিয়া পাইছে কিমান জানে 10:13 মোৰ ল'ৰাটো উঠাই নাই তেতিয়াৰ পৰা চব কৰি মেলি মই ৰখি আছোঁ ল'ৰাটো উঠক বুলি কিন্তু এতিয়ালৈকে উঠাই নাই আৰু দেখাইছোঁ দেই আপোনালোকক মই এতিয়া তাক উঠাম তেনেকৈ উঠালে সি আমনি কৰে বেছি নিজে যদি সাৰ পোৱালে ভাল আছিল নাক বজাই বজাই হৈছে দেখামনো 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 মই কলিজাইছৰ গুড মৰ্ণিং কলিজাইছৰ গুড মৰ্ণিং অঁ ইমান টোপনি নে ইমান টোপনি উঠা মোৰ ঈশ্বৰটো চুলিখিনি অলপ বেছি দীঘল হৈছে কিন্তু এইবাৰ ভাবিছোঁ ৰাখিম দুবাৰ মাজতে কাটি দিলোঁ নাকাটা হ'লেতো আজি একদম ছোৱালী নিচিনা হৈ থাকিলে কিন্তু এইবাৰ ৰাখিম বুলি ভাবিছোঁ ইয়াৰ চুলি পটককৈ দীঘল হয় তো কেঁচুৱা হৈ থাকোঁতে মানে কাটি দিলোঁ বৰ কষ্ট পাইছোঁ বেছি সৰু আছিল তেতিয়া কলিজাইছৰ খেলা বস্তুখিনি কোনে খেলিব দেউতাই যে আজি ডাঙৰ তিতি এটা কিনিছে তুমি আজি তিতি খাবানে হাঁহকো খাবা ন কি খাবা দেউতাই মোলৈ ফোন কৰিছে ডাঙৰ তিতি কিনিছে হাঁহকো কিনিছে আমাৰ দেহা মানুহে কিনো খাব তিতি খাবনে হাঁহকো খাবনে গুড মৰ্ণিং বুলি কোৱাচোন লাইট এনে অলপ দেখাই থাকিব মই ইয়াৰ মনটো ভাল কৰি লওঁ দেই তাৰপিছত দেখাইছোঁ আমাৰ ধুনীয়া কি কৰিব দিনটো মোৰ লগত আজি এইটো বন্ধ কৰি দিওঁ বন্ধ কৰি দিওঁ দেউতা গ'ল নহয় অফিচলৈ গ'ল নহয় তুমি গমেই নোপোৱা তুমি ইমান দেৰি উঠা যাবা পিটাবা কাক মাক পিটাবা পিটাই দিয়াচোন পিটাবা পিটা বুলি কথা নক'বা হা শুব লাগে অঁ মই কি কৰিবা তুমি শুলে কি কৰিবা
ফাইনেলি আমি গা পা ধুই ৰেডি ন ধুনু গা ধুই আহি গ'লো খুব ঠাণ্ডা লাগিছে ন কলিজা ঠাণ্ডা লাগিছে নে নাই ঠাণ্ডা লগা নাই তেতিয়া কিয় কান্দিছিলা গা ধুৱাওঁতে গা ধুওঁতে কিয় কান্দিছিলা অঁ এনেকৈ কান্দিছিলা তো এতিয়া আমি মামাম বনাওঁগৈ ন আজি মাম বনোৱাই নাই এতিয়া কেইটা বাজিলে চাওঁ অঁ 12টা বাজিয়ে গ'ল এতিয়া দেউতা আহিব অফিচৰ পৰা তো বাই বাই আমি মাম বনাই লওঁ ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে এয়া মাছ আনিলে মাছখিনি ৰাতিপুৱাই আনিলে অৱশ্যে ৰাতিপুৱা আনি দি থৈ গ'লহি আকৌ অফিচলৈ গ'ল এতিয়া এইখিনি ভালকৈ মই মাছখিনি আৰু এতিয়া মই বিলাহী মটৰ বিলাহী এয়া মই লৰালৰিকৈ তৰকাৰীখন বনাই ল'লোঁ এয়া দেউতাকে ফ্ৰাই মাছ খুৱাই আছে দুপৰীয়া ভাত সাজো খাই ল'লোঁ দেহাকো খুৱাই ল'লোঁ আমাৰ এতিয়া আমি বজাৰলৈ যাম ন কি আনিম বজাৰ পৰা এইডাল যাব আৰু বেয়া কৰিলা নে তুমি তুমি নকৰে নহয় থৈ দিওঁ দেই ল'বা কিন্তু নেপেলাবা পেলালে বেয়া হৈ যাব নহয় নিয়মৰ চুলি আছে বাবা আমাৰ জিউ মাইনাৰ চুলি বহুত দীঘল হৈছে দেই জিউ মাইনা চুলি দীঘল হৈছে দেই কোৱাচোন কৈ দিয়া আমি হাঁহ কুকুৰা আনিব যাওঁ অঁ আপোনালোকে চাই থাকক বজাৰলৈ ওলাই আহিলোঁ না মোৰ মিষ্টাৰৰ অফিচলৈ অলপ ফুৰাবলৈ লৈ আহিলে AGCLত সেইখিনি AGCLৰ ভিতৰৰ কলনী বহুত ধুনীয়া বহুত চাফাকৈও ৰাখে মই যদিও ইয়াত আছোঁহি আনাই নাছিলে অফিচৰ পিনে তো আজি ক'লে বোলে এবাৰ অফিচৰ পিনে চাই আহাগৈ তো অফিচৰ পিনে আহি গ'লোঁ না এতিয়া কাপোৰৰ দোকানত বিহু বুলি কাপোৰ এযোৰ গিফ্ট দিলে এইযোৰ বগাযোৰ দেখিছোঁ যে সেইযোৰ ল'লোঁ নামঘৰৰ কথা কৈছিলোঁ যে তাৰ কাৰণে দৰকাৰো আছিল তো এই বগা কাপোৰযোৰেই ল'লোঁ ইয়াত বহুত বেছি দাম কিন্তু কাপোৰৰ না আমি আহি গ'লোঁ মাংসৰ দোকানলৈ এয়া দেখিছে কিমান যে গাহৰি ছাগলী হাঁহৰ মৃত্যু হ'ল আজিৰ দিনটো আমি আহিলোঁ এয়া হাঁহ মাংস ল'বৰ কাৰণে লোৱা হৈ গ'ল এতিয়া উভতি আহিছোঁ এতিয়া দেউতাকৰ লগত সিও গাড়ী চলাই বোলে ল'ৰা নহয় ল'ৰা মানুহ আৰু নাও এয়া ৰাস্তাতে আমাৰ যিটো কলনী হয় তাত এনেকৈ ইয়াত মই যি দেখিছোঁ চবেই ঘৰৰ সন্মুখে এনেকৈ সৰু সৰুকৈ মেজি পাতে তাতে দেহাক প্ৰদৰ্শন চালোঁ নাও মোৰ আমাৰ পাৰ্চেল আহি গ'ল মিষ্টাৰ জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ এইযোৰ পালে দুইটাৰে বিহু গিফ্ট হৈ গ'ল ভালেই আহিছে জোতাযোৰ অৱশ্যে মই ৰিভিউৰ কাৰণেও ভিডিঅ' কৰোঁ পাৰ্চেল খোলাৰ আগত না এতিয়া মই ৰাতিৰ কাৰণে এয়া চব গোটাই ল'লোঁ এইখিনি আমাৰ হাঁহৰ মাংস মুৰ্গী মাংস মিষ্টাৰ লাগি গৈছে গোটা বচা কৰাত এইখিনিত হেল্প হ'লেও বহুতখিনি হেল্প হোৱা হয় মোক এইখিনি হেল্প কৰিয়ে দিয়ে বাৰু যেতিয়া ঘৰত থাকে প্ৰায় হেল্প কৰে মোৰ কামত এয়া আমাৰ মাঘৰ বিহুৰ উৰুকাৰ জুই উৰুকা বুলি ক'লে জুইটো লাগিবই জুই নহ'লে উৰুকা হ'বনে নহয় জানো কিন্তু বৰ যোগাৰ কৰি বস্তুবিলাক গোটোৱা হৈছে জুই ধৰিবলৈ শুনো জলপান হা খাবা বহা ধুনুকো বহা তুমি এখন বহা হা এইফালে বহা না এইখিনিতে বিহু বাজি আছে নাচিও আছে গানটো মিউট কৰি দিলোঁ মই লাহে লাহে খোৱা বস্তু ৰাখিছোঁ এটাকে বনাই আছোঁ এতিয়া চিকেনখিনি পুৰি আছে আৰু এটা বস্তু চাব দেই আমাৰ ইয়াত মানে
এয়া চুঙা এনেকৈ কিনিবলৈ পায় বজাৰত আজি তো চুঙা কিনি আনিছোঁ ইয়াত কুকুৰা মাংস পুৰিম আজিলৈকে খোৱা নাই বহুত টেষ্ট হয় বোলে এনেকৈ পুৰিলে এতিয়া মই এইখিনি ৰেডি কৰোঁ ইয়াত দিয়া কেনেকৈ বনাব লাগে সেইখিনি ৰেডি কৰোঁ জানুৱাৰীত বিহু লাগিছে মানে ন অঁ এয়া আমাৰ মাংসখিনি মেৰিনেট কৰি লৈ চুঙাত ভৰাই আছে আৰু এইখিনি আছে লোকেল সাজ মই নাখাওঁ কিন্তু মিষ্টাৰে খাই আছে পূৰা খাই লৈছে পিছফালে দেখাৰ ডেন্স সি মানে নাচি খুব ভাল পায় চুঙা পুৰি আছে ইয়াৰ মাজতে মাৰ বেটাৰ মৰম মাজতে এয়া মৰম সেয়া মোক সি ঔষধ খুৱাই আছে দেই পিঁয়াজৰ পাত এটা আনি মোক ঔষধ খুৱাইছে এইফালে মিষ্টাৰে হাঁহ মাংস বনাই আছে দেহামনক খুৱাই ল'লোঁ ভাত হৈ গ'ল সি অকণ আমনি কৰাৰ নিচিনা কৰিছিল তো তাক খুৱাই ল'লোঁ এতিয়া 11টা পাইছে আমি ওলাইছোঁ ওচৰতে বিহু ফাংচন হৈ আছে তো তাত চাবলৈ ওলাইছোঁ এতিয়া গম পাইছোঁ ফাংচন হৈছে বুলি চ' ওলাই গ'লোঁ আমি খোৱা বোৱা কৰা নাই আহি খামহি দেহামনক খুৱাই বোৱাই ল'লোঁ তো আমি যাওঁ ন এতিয়া চাওঁ দেহামনু চাইড প্লিজ যাওঁ মই ধুনুকে লগত মা আমি যেনেকৈ আছোঁ তেনেকৈ ওলাই গুচি আহিলোঁ এতিয়া আমি কি চামগৈ মুনু বিহু 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 হাবু চাম ৰাতিখন যাম আকৌ যাম বিহু গাম অকণমান দেৰি আছে হ'ব দিছোঁ দাদা এটা আহোম কেইটা দিছোঁ কি ধুনীয়া দেখিছে মাংসখিনি লোভ লাগি গৈছে আমাৰ চুঙা মাংস ৰেডি এতিয়া চুঙা মাংস ভাত খাবা নে হাঁহৰ মাংস ভাত খাবা আৰু ভালে আহিলোঁ এতিয়া 12:30মান বাজিছে ভাল লাগিছে অলপ আৰু ইমান ভালো লাগিছে আহি পালোঁ ৰুমলৈ এইখন আমাৰ আজি উৰুকাৰ থালি ৰেডি হৈ গ'ল ইয়াত আছে এয়া হৈছে মাছৰ পেটু এইখন আলু পিটিকা এয়া হাঁহৰ মাংস এয়া মাছ কাঠআলু দিয়া দিনৰে আছিলে অলপ দিলোঁ এইখিনি চুঙাত দিয়া চিকেন এইখন এতিয়া আমি খাম জুইৰ ওচৰত বহি বহি খোৱাৰ আমেজেই বেলেগ জান তোমাৰ কৃষ্ণ দেই কেনেকুৱা লাগিছে কিমান নাম্বাৰ পাইছোঁ মই তে আজিলৈ ইমানতে মোৰ ব্লগ সমাপ্ত কাইলৈ আকৌ
নতুন ব্লগ দি আছোঁ বাই বাই হেপ্পী বিহু